আজি এডাল হলি মাৰি খালী হ'ব আৰু দেই দেখিছেনে বেছিকণ নাই অলপ আছে আৰু এডাল ভাঙিব আছে মোৰ আৰু এডাল নেচা কৰিব আছে এইফালে ধুনীয়াকৈ নেচা কৰি আছোঁ এইফালে চাই থাকক এডাল ধুনীয়াকৈ খালী হৈ যাব আৰু অলপ সময় লাগিব বাৰু কিমান ধুনীয়াকৈ ওলাই গৈ আছে দেখিছেনে সূতাখিনি এনেকৈয়ে মই নেচা বনাই আছোঁ ধুনীয়াকৈ এতিয়া সূতাখিনি ওলাই শেষ হ'বগৈ আৰু দেখিছিলে নে প্ৰথমতে মই আপোনালোকক দেখাইছিলোঁ ভিডিঅ' যোগেদি কিমান আছিলে সূতা ইয়াৰ পৰা নেচা বনাই লছ হৈ পৰি থাকিলে এইফালে শিলত ৰাখি থৈছিলোঁ এতিয়া আকৌ ধুনীয়াকৈ ৰাখি লওঁ মানে হাতে ধৰি কৰি থাকিবলৈ আমনি লাগি যায় হাত বিষাই যায়গৈ সেইকাৰণে তেনেকৈ ৰখাই লোৱা হৈছিলে এইফালে আকৌ ধুনীয়াকৈ লগাই ল'লোঁ দেখিছেনে নহ'লে হাতে ধৰি থাকিবলৈ বৰ হাত বিষাই যায়গৈ একদম সেইকাৰণে ৰখাই লৈছোঁ ধুনীয়াকৈ আৰু এইফালে ধুনীয়াকৈ নেচা বনাই আছোঁ এইফালে শেষ হ'বগৈ আৰু এতিয়া অৱশেষত আজি গৈ একদম এডাল হৰি মাৰি খালী কৰিমগৈ নহ'লে খালী কৰিবলৈ এইবিলাক সোনকালে মানে খালী নকৰিলে সোনকালে নেচা নবনালে সূতাখিনি বেয়া হৈ যাব যিহেতু তিতি থাকে সূতাখিনি কাটোতে এতিয়া শুকুৱাব লাগিব নেচা কৰি দেখিছেনে কি ধুনীয়াকৈ ওলাই গৈ আছে এইফালে চাওক শেষ হ'বগৈ আৰু এতিয়া এনেকৈ ওলাই গৈ দেখিছেনে লাহে লাহে শেষ হৈছেগৈ আৰু আজি এডাল হলি মাৰি খালী কৰিছোঁগৈ আৰু দেই যেন তেন এই চব হ'লেও শেষ নহয় ওলাই গৈয়ে আছে মানে এতিয়াও সূতা কিমান পাক খাই থাকে এয়া এতিয়া শেষ হ'বগৈ আৰু বেছি কম নাই আৰু দুপাকমান ঘূৰাই দিলে হৈ যাব শেষ হ'লগৈ এতিয়া চাব দেই লাহে ঘূৰাব লাগিব এতিয়া এইয়া আজি ফাইনেলি এডাল হলি মাৰি শেষ হৈ গ'ল আৰু এডাল এতিয়া মই আৰম্ভ কৰিম এইফালে এইডাল আহি গ'ল দিছে নাই এতিয়া এডালৰ ঠাইত এডাল লগাই ল'ব লাগিব কাৰণ ইয়াতে মানে এনেচা সম্পূৰ্ণ হোৱা নাই এনেচালে আৰু অলপ লাগিব ইয়াত কমি আছে আছে নাই সূতাৰ ৰং কি ধুনীয়া সফেদ আৰু এতিয়া এডাল খুৱাই লওঁ তাৰ পাছত এডালৰ পৰা ল'ব লাগিব এডালটো আজি খতম হৈ গ'ল দেখিছে এডাল শেষ কৰি দিলোঁ এতিয়া আজি এডাল আৰম্ভ কৰিম এতিয়া এফালে এডালো ধুনীয়াকৈ খুৱাই ল'লোঁ আৰু এইফালৰ পৰা চাওক ধুনীয়াকৈ এতিয়া মই নেচা বনাম এনেচা নোহোৱালৈকে এয়া ধুনীয়াকৈ ঘূৰাই থাকিব লাগিব এনেচা কৰিব লাগিব এটা জোখত এতিয়া যিহেতু সৰু হৈ আছে আৰু এতিয়া যাওঁ ব'লক এই সূতা নুনী পাতৰ সূতানো আমি ক'ৰ পৰা পাওঁ দেখাওঁগৈ ব'লক এইফালে টান দেখিছে নাই এয়া হ'ল নুনী পলু বা পাট পলু এই পলুৰ পৰাই আমি সেই সূতা পাওঁ এই নুনী পলুৱে বা পাট পলুৱে নুনী গছৰ পাত খাই ডাঙৰ দীঘল হয় আৰু ইহঁতৰ প্ৰধান খাদ্য হ'ল নুনী গছৰ পাত ইহঁতে নুনী গছৰ পাতে খায় দেখিছেনে কেনেকৈ খাই আছে আৰু এই নুনী পলুখিনি দেখিছে নাই কি ধুনীয়াকৈ পাত খাই আছে এনেকৈ এই নুনী পলুখিনিয়ে পাত খাই এদিন ডাঙৰ হ'ব আৰু তাৰ পাছতে সেই নুনী পাতৰ সূতা সিহঁতে দিব আমাক আৰু আমি সেই নুনী পাতৰ সূতাৰে ধুনীয়াকৈ সাজ পোছাক তৈয়াৰ কৰা হয় সেইখিনি বাৰু আপোনালোকক দেখাই থাকিম ভিডিঅ' যোগেদি কিন্তু আজি আপোনালোকক দেখাই দিলোঁ নুনী পাতৰ সূতা আৰু নুনী পলু এয়া সৰু হৈ আছে ডাঙৰ হ'লে মই দেখাম আৰু আগৰ ভিডিঅ' যোগেদি মই দেখাইছোঁৱেই নুনী পলু আপোনালোকক যিসকলে মোৰ ভিডিঅ' চাই সেইসকলে গমেই পায় আৰু এয়া টিকলা হৈ আছে এয়া দেখিছে নহয় কি ধুনীয়াকৈ পাত খাই আছে যি কি নহওক আপোনালোকক মই দেখাই থাকিম আজিলৈ ভিডিঅ'টো সামৰি দিওঁ যদিহে ভিডিঅ'টো চাই ভাল পালে জনাবলৈ নাপাহৰিব আৰু নুনী পলু যিসকলে পুহি পাইছে সেইসকলেতো গমেই পায় যিসকলে পুহি পাইছে সেইসকলেও কমেণ্ট এটা কৰি জনাব